নমস্কাৰ বন্ধুসকল, আজি দিনৰ ভাত সাজ খাব লৈছোঁ। বহুত দিন ভিডিঅ' দিয়া নাইকিয়া, কাৰণ মোৰ গাটো বৰ এটা ঠিক নাইকিয়া। সেইকাৰণে কি হয়, খোৱা বোৱাটোও ঠিক হোৱা নাইকিয়া, সেইকাৰণে খোৱাই নাইকিয়া তেনেকৈ। আজি তাকে বোলো মচুৰ দাইলৰ পিটিকা ল'লোঁ, আলু পিটিকা আৰু কেঁচা পিঁয়াজ। এতিয়া নিমখ অকণমান মই ছটিয়াই ল'ম আৰু তেল অকণমান দি লৈছোঁ, কেঁচা তেল অকণমান। তেতিয়ালৈ আহক খোৱা আৰম্ভ কৰোঁ। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, ধন্যবাদ আপোনালোকৰ ইমান মৰম দিয়াৰ বাবে চেনেলটোত।